Hello viewers, welcome to our channel Digital Creativity. Then আজি আমি যেটো কাহিনী চাব বিচাৰিছো যাদুৰ গাঁও তো আপোনালোকে সাজু আছেনে হয় স্যাৰ মই পুৰা ৰেডি আছো আপুনি কক যাদুৰ গাঁও মজা লাগিব ন স্যাৰ ভাল একো বুজি নাপাও নেকি ভাল লাগিব সেইকাৰণে মই তোমালোকক শুনাব বিচাৰি আছো যাদুৰ গাঁও কাহিনীটো চোৱা এতিয়া ভালদৰে বহুদিন আগৰ ঘটনা আমলখিপুৰ নামৰ এটা গাঁও আছিল তোমালোকে এটা কথা কোৱাচোন কাহিনীটো শুনি ভাল লাগিছেনে বহুত নে এটা কাম কৰোঁ নেকি কাহিনীৰ ভিতৰত সোমাই যাওঁ অঁ ছাৰ আপুনি দিনতে খাই আহিছে নেকি ওৱান পেক মই যেনেকৈ মন্ত্ৰ কৈ আছোঁ এনেকুৱা মন্ত্ৰ ক তেতিয়া হৈ যাব এতিয়া তই পূৰা মনোযোগেৰে মই যেনেকৈ কৈ আছোঁ এনেকৈ কবি আজিৰ পৰা মই বাল কেলা নকম আজিৰ পৰা মই বাল কেলা নকম অঁ ছাৰ আপুনি কোনটো কাহিনীত লৈ আনিলে কাহিনীটো এইটোৱে হয় নে বেলেগ কিবা হয় নে বেলেগ গাঁৱত লৈ আনিলে পাহৰি বাল কি কওঁ তোক মই এতিয়া মই নিজে গম নাপাওঁ এইটো কোনটো গাঁও হয় গাঁৱটো ঠিকেই আহিছোঁ যেন লাগি আছে কিন্তু মন্ত্ৰটো কেনেকৈ পঢ়িলোঁ বা মন্ত্ৰটো ভুলটো নহ'ল নে যাদুৰ গাঁৱৰ কাৰণে এইটো গাঁৱটোও চেঞ্জ হৈ থাকে কি জানে ভয় লাগি আছে অলপ সময় ৰখি লওঁ কোনোবা আহি আছে নেকি চাওঁ হ'ব ছাৰ অলপ এক্সাৰচাইজ কৰি লওঁ নেকি নহ'লে এইটো গাঁৱটো চেঞ্জ হৈ যাব নিজৰ চেহেৰাটো আৰু কি কথা পাতে আপুনি মোতকৈ কম নহয় দেখোন মোৰ জেগাত আপুনি থাকিব লাগিছিল কি কৰিছ তই মাষ্টৰৰ লগত কেনেকৈ কথা পাতিব লাগে তোৰ বাপেৰে নিশিকালে ভাল অঁ ছাৰ আপুনি এটা কথা কওকচোন কাক ঘোচ দিছিলে আপুনি চাকৰি সোমাবৰ কাৰণে নামটো কওকচোন মন্ত্ৰীটোৰ তই কুকুৰৰ পোৱালি তই উঠ তাৰ পৰা আৰু মোক যে কৈ আছোঁ ইফাল সিফাল তোক এতিয়াই মই ইয়াৰ পৰা এৰি গুচি যাম মই মন্ত্ৰ জানো ইয়াৰ পৰা ওলাবৰ কাৰণে ষ্টুডেণ্ট থাক ননচেন্স কেলা ছাৰ এতিয়া ক'ত ফাঁচি গ'লোঁ মই এতিয়া কি কৰোঁ ওলাক আপোনাৰ অন্তৰ্গত থাকিম মই চিন্তা কৰিব নালাগে আপুনি ভুল হৈ গৈছে ক্ষমা কৰক চৰি अब आया उठ पहाड़ के नीचे टेन टेन এতিয়া চা মোৰ লগত ওচৰত তই আহি গ'লো ছাৰ এতিয়া মই যি মন্ত্ৰ পঢ়িম গুৰুত্ব সহকাৰে কবি হ'ব চাবি মন্ত্ৰটো কি হয় চা মই আজিৰ পৰা বেয়া কথা নক'ম চাগে এইটো ৰাস্তাৰ পৰাই যাব লাগে যাদুৰ গাঁও ব'লাচোন আগফালে গৈ চাওঁ এইটোৱেই হয় মোক লাগি গৈছে এইটোৱেই হয় টেন টেন ব'লা আহক ছাৰ এইটো ৰাস্তাৰে যাওঁ লাগি আছে এইটো গাঁৱৰ ৰাস্তাত হয় যাদুৰ গাঁও ব'লক আগফালে যাওঁ গাঁওখনত কি হ'ব চাওঁ এক মিনিট শুনি যাওঁ এই গাঁওখনত যিটো মেইন ঘটনাটোৰ কথাটো গমেই নাপালি যে ইয়াত মানে চব বস্তু অদৃশ্য হৈ যাব পাৰে কেতিয়া ভুতনি আহি যাব পাৰে কেতিয়া কি আহি যাব পাৰে তেতিয়া মোক নকবি আকৌ কাহিনীটো ভালদৰে নুশুনিবি নুবুজিবি আৰু কাহিনীত সোমাই পৰিব বিচাৰিছ ব'ল যি কি নহওক মই আছোঁ ওচৰত বচাম দে কিন্তু অলপ সাৱধান ভুতনি চুতনি আহিলে অলপ মনত মানে ৰাখিবি সাহস ৰাখিবি বুজিছ অ'কে ছাৰ অঁ ছাৰ এইটো বেলেগ ডেঞ্জাৰ গাঁও দেখোন অলপ আগত গ'লেই বদলি গাঁওবিলাক চেহেৰা একদম বদলি গৈছে অঁ ছাৰ ভয় লাগি আছে কিন্তু মোক এই যাদু গাঁৱত এইবোৰেই হয় অলপ সাৱধান চাবি কিবা কিবি ওলাব পাৰে অঁ ছাৰ ফুটনি দেখোন বা মৰিলোঁ আজি গ'লোঁ হে ভগৱান বচাওক অঁ ছাৰ আপোনাৰ কি হ'ল এতিয়া বহুত মাত্ৰ আহিছেই আপুনি ধৈৰ্য এৰিখিনি একদম বেৰচ হ'ল যে হেল্ল' দৰ্শকবৃন্দ আপোনালোক যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি যিমান পাৰে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আপোনাৰ কাৰণে লৈ আনিম ডিজিটেল ক্ৰিয়েটিভ চেনেলত ধুনীয়া কাৰ্টুন ক্ৰিয়েটিভিটি একদম ধুনীয়া ভিডিঅ' আপোনালোকে চাই মজা লাগিব আৰু কাহিনীটো কি হ'ল আমাৰ নেক্সট পাৰ্টত চাব যে
ছাৰ আৰু ষ্টুডেণ্টৰ কি কৰিলোঁ মই আপোনালোকে নেক্সট ভিডিঅ' চাব টেন টেন টেন